সৰু ইমান দাম হৈছে বাপ্পা 300 টাকা কিলো বাপ্পা জমজমে গেছি ইমান দামত খাবা নৰা ইবাৰে লাজ পাস ও কি আছে ক'ত গৈছিলি এ দোকানত গৈছিলো ৰা মাংস আনবা গৈছিলি অ খাবি তা মাংসতে আজি তই খাম দে বাপ্পা ও এই লকডাউনৰ মাজতে মাংস খা এ বহু দিনৰ মূৰত খামে খাবা মন গৈছে এ মই গৰু এটা চাই ঘূৰা মই যাম দে ভাতকেইটাও খালো মাংস দি লকডাউনৰ মাজত বা বৰ সুন্দৰ হৈছে কিন্তু খাই পেটটো নিবি মিন্ধা মিন্ধি কৰিব লাগছি হাগা লাগা আনো হৈছে যাবাই লাগিল আইও যাবাই লাগিল আইও একবাৰ হাগলো ৰছো আৰু পিছত একবাৰ নাগলি আৰু আইও বিৰাট শান্তি পাইছো আইও আৰু আগা লাগিল আইও এতিয়া আহিছিলো তোমাৰ আইও আৰু আগা লাগিল আইও থাকবা পৰা নাই আইও ইনকে যদি মই যদি যাই দেখো মনে মরবা লাগবো আইও সিনানো খোৱা নাছিলে ইয়াৰো মাংস হিন্দি দেখা পালাক না সি আৰু ইয়াৰ মুখ লাগছি মাংস খিনি দেখা পাই আৰু পাছত আৰু হাগা নালগে ৰক্ষা অলপ বাগাত দিওঁ দে পাছত আৰু হাগা নালগেলে ৰক্ষা ইমান দিন হাগা খুন্তাৰি বিচনাত বাগাত দি আছো অলপমান বাহিৰত দেখোন ওলাই যাওঁ ৰ এই বাগৰ পৰা অলপ ফুৰি আহো ৰ এতিয়া অলপ বহুৱে ৰ কিবা কৰিছে চলি কেইটাই বলো ৰছো অলপ বিৰাট শান্তি পালো ভাই কিবা গন্ধ পাইছা নেকি গন্ধ এটা আলছি বিৰাট চেন জ্বলছি কোনোবাই বম দিছি বিদ্যা বম দিছি বাৰু ই বম দে আনপাং মই বম দিয়া আনপাং বাপৰ কি চেন জ্বলছি কি খাইছে তই ভাতৰ লগত কি খাইছে তই কি মৰা ছাগাল খাইছা নেকি তই ইয়াৰ কাষতো বহে নেকি মইহে জানো মোৰ কি হৈছে তুম কি জানবি কিমান দিনৰ মূৰত মই ঘৰৰ পৰা ওলছো জানা না গৰু কেইটাও নিবাৰ টাইম হৈছে অলপ পিছতে নিম ৰ অলপ গধূল হওক চলি কেইটাৰ লগত অলপ বহুৱে ৰ মোক নচলা কৈছি কিয়া ভাই কি ওচৰতে আছো বহি আছিলো নিৰ্বংশ এটাই ভাতৰ লগত মৰা ছাগাল না কি খাই যি পাদন দিছি কোনি হা আমাৰ যি গাঁও চাগে পাইছে চাগে সি আহি পেলাই যি পাদন দিছি থাকবা নোৱাৰা হৈ গৈছো কিনো কহা তোমাক দেখি পল লাগি কবাই মোক আৰু সি দেখি কবা বোলৈ কবা গালি এইফালে পলাইছি কবাই গাছত তলে চলে গৈছি নেকি নাই নেহু দেখাত কবা গাল হিয়াক চাগে চাই ৰবা হিয়াক ইনো সিফালে হৈছে নিৰ্বংশ হয় যাম ৰ ৰখাই তই ইয়াৰ কি ইয়াৰ কিয় ইনকে দৌৰে শুন কিয় চাই তই ফেলে শুন মোৰ টাইম নাই মই যাওঁ